হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আজি আমি কি কাম কৰি আছোঁ তাকে দেখাওঁ বোলো। আজি এয়া ডেণ্ডিল ছানছেট মাৰি আছোঁ, বিম ছানছেট। কেনেধৰণে মাৰোঁ আৰু অসমত লিংটা আৰু চাজাই বুলি কয়, ইয়াত বিম আৰু ছানছেট বুলি কয়। বিমৰ লগতে ছানছেটো ফিটিং হয়, মানে লিংটাৰ লগতে ছানছেট ডাইৰেক্ট ফিটিং হয়, মানে এইটো কেতিয়াও খহি পৰিব নোৱাৰে, এনেধৰণে ইয়াত মাৰা হয়। মই এইবিলাক মাৰ্কবিলাক দি ল'লোঁ, 16 চেণ্টিমিটাৰ, কিমান চেণ্টিমিটাৰকৈ হয় ৰডবিলাক, মানে 6.5 ইঞ্চিকৈ মই মাৰ্ক দি ল'লোঁ, মাৰ্ক কৰি আছোঁ। এইবিলাক কি এডাল ৰড খাব, এইবিলাক মানে জোখ মাখ কৰি আছোঁ, জুখি পেলাই মানে দিম কিমানকেইডাল খায়। আপোনালোকে চাই থাকক কেনেধৰণে আমি কামবিলাক কৰোঁ। মোৰ মাৰ্ক কৰি হৈ গ'ল, এইবিলাক মাৰ্কবিলাক দেখিছেনে, পূৰা মানে চিধা হয়। এইবিলাক মাৰ্কবিলাক দিলে মাৰ্কে ৰডবিলাক দিলে পূৰা চিধা হয়, ষ্টেবল থাকে মানে ৰডবিলাক। বহুত গৰম লাগিলে মানে অলপ বহি লৈছোঁ, বহুত গৰম দি আছে দেখিছেনে, যি গৰম। এই সূৰ্য দেৱতা চাওকচোন, মূৰৰ ওপৰত যি গৰম দি আছে, মানে থাকিব নোৱাৰা গৰম দি আছে। এই চিটবিলাকৰ ওপৰত যদি আপুনি কণী এটা ভাঙি দিয়ে, আমলেট হৈ যাব, এনেকুৱা ধৰণৰ গৰম দি আছে, সহ্য হোৱা নাই। অৱশেষত মোৰ বান্ধি হৈ গ'ল। ছাইডৰ টক্টা এখন মাৰিম আৰু মানে পালাবিলাক বিমটোৰ কাৰণে। আকৌ ছাইডত কেনেধৰণে আমি ইয়াত ফিটিং কৰোঁ চাওকচোন আপোনালোকে। নিয়মবিলাক অলপ বেলেগ ধৰণে। ছাইডবিলাক মাৰি দিলোঁ বিমৰ, চাওক চাপৰ্ট টাপৰ্ট চব মাৰা হৈ গ'ল, মোৰ কমপ্লিট কাম হৈ গ'ল।